हेलो गाइस वेलकम बैक टू माय चैनल जेएस ब्लॉग टेस्टपुर। आज आमी कोट आছো জানে মই আজি আইছিলো মোৰ মানে ডাঙৰ পাৰ ঘৰলৈ। আগবেলা আহোতে ব্লগ বনাম বুলি ভাবিছিলো, কিন্তু আহোতে বহুত মানে বতৰটো বেয়া আৰু বৰষুণ দি থকাৰ কাৰণে মই ব্লগটো শুৰু কৰিব নোৱাৰিলো। গতিকে ইয়াত আহি পাই মই ব্লগটো শুৰু কৰিলো আৰু এতিয়া আমি এনে অলপ বাটে বাটে ফুৰিবলৈ যাবলৈ ওলাইছো। বলক দেখুৱাম। আৰু এইটো মোৰ ভাগিন ছোৱালী। হাই হাই হাই। আমি গৈ আছো অলপ বাটে বাটে। ওচৰতে বাগান আছে। এইটো হৈছে মেইন ৰোড। গৈ আছো অলপ ঘূৰিবলৈ। বলক আগলৈ গৈ দেখুৱাই আছো কেনেকুৱা পৰিৱেশটো। এইবিলাক যে গৈ আছে পিছফালে সেইবিলাক চব বাগানৰ পৰা মানে পাত ছিঙি গৈ আছে। ওচৰতে বাগানখন আছে, বলক দেখুৱাই আছো বাগানত। এই চব মানে এতিয়া আবেলি সময় হ'লতো, মানে কাম ছুটি হ'ল, ঘৰলৈ গৈ আছো চবেই। মানে এতিয়া আবেলি হৈছেতো, মই আৰু মোৰ ভণ্টি আগবেলাই আহিছিলোঁ ইয়ালৈ। এতিয়া আবেলি অলপ এনেই বাটে বাটে ঘূৰিছে মোৰ ভণ্টি পোৱালি। এই আমি আহিলোঁ, অলপ দূৰ হয় আৰু মাজৰখিনি দেখুওৱা নাই আপোনালোকক। আহিছোঁ অলপ বাগান ফালে ফুৰিবলৈ। পিছত গৈ কেনেকৈ মজা ফচিব, কিন্তু মানে অলপ শুই উঠি আহিছোঁ কাৰণে মানে ইমান এটা হেৰি লগা। এই চাওক দেখুৱাই আছোঁ পিছফালে বাগান, বহুত ডাঙৰ বাগান হয়। এইটো বাগানৰ মানে এটা চুক হয়, সেইটো কাৰণে অলপ সৰু দেখিছে। আগলৈ মানে ডাঙৰ বাগানখিনি আছে। আমি অলপ দূৰ হয় কাৰণে আমি ইমান দূৰলৈ নাযাওঁ, মুখতে অলপমান দেখুৱাই দিছোঁ এই বাগান। চাহপাতৰ বাগান। এই বাগানখন হৈছে আপোনাৰ ভৈৰালী বাগান বুলি নাম। আৰু এইজোপা কি গছ আপোনালোকে চিনিব পাৰিছেনে? এই গছজোপা কিহৰ গছ? চাওক, পাত চাত নাই, একো নাই, খালি গছডাল দেখি যদি কমেণ্টত জনাবচোন কি গছ, কোনে কোনে চিনি পাইছে। বলক আগবাঢ়ি যাওঁ। বাগানীয়া ৰাস্তা যে ইমান ভাল নহয়। আমি মানে মেইন ৰোডৰ পৰা সোমাই আহিলোঁ অলপ ভিতৰৰ ফাললৈ। বলক আগবাঢ়ি যাওঁ, কি আছে দেখুৱাম। তাইহঁতৰ ঘৰৰ ওচৰৰে যে, তাই গোটেইখিনি চিনি পায়। তাই মোক দেখুৱাই আছে, মানে গোবৰ আনি থৈ দিছে আৰু বাগানত দেখুৱাবলৈ। ন বেটা, গোবৰ আনি থৈ দিছে। ব'লা, তাই যেন মোক গাইডহে কৰি আছে আৰু আগবাঢ়ি গৈ আছে, দেখুৱাই আছে কি ক'ত কৰি আছে, কি আছে কি নাই। তাইহে চব দেখুৱাই আছে, মানে আগে গৈছে চব। গোবৰ আছে বুলি কৈছে। এয়া দেখিছে বাগান, এয়া বহুত ডাঙৰ বাগান, বহুত পিছফালে বহুত ডাঙৰ বাগান। আৰু এইফালে যে বগা আপোনালোকে দেখিছে লাইন কৰি আছে যে, সেইবোৰ কি হয় জানেনে? সেইবিলাক তৰমুজ খেতি কৰিছিলে তাত। তৰমুজটো শেষ হৈ গ'ল আৰু তাত বেলেগ কিবা খেতি কৰিব নেকি, ব'লক দেখাই আছো গোটেইখিনি ওচৰত গৈ। এয়া দেখিছে পিছফালে লাইনকৈ প্লাষ্টিক দি লগাইছে। এইবিলাক বেঙেনা খেতি কৰিছে। বেঙেনা পুলি হৈছে, কিন্তু ইমান ভালকৈ ধৰিব পৰা নাই। মানে ওচৰতে এইটো নালা আছে, নালাটো পাৰ হৈ গৈ কিনে যাব লাগে, তেনেকৈ যাবলৈ পৰা নাই। দূৰৰ পৰা দেখুৱাইছে বেঙেনা খেতি কৰিছে। মানে প্লাষ্টিকখিনি দিছে যাতে ঘাঁহ বন হৈ পিনে গছজোপা নষ্ট কৰিব নোৱাৰে, সেইকাৰণে প্লাষ্টিক দিছে যাতে ঘাঁহ বনখিনি গজিবলৈ নোৱাৰে। তোমাকতো এতিয়া চবেই চাই আছে, তুমি তোমাৰ নামটো কৈ দিয়া। ভালকে কোৱা, জোৰকে। আৰু ক'লো এইবিলাক বহুত ডাঙৰ গাঁও আছে এইফালে নাযাওঁ আৰু বহুত দূৰ খোজকাঢ়ি যাবলগীয়া হয় না। এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘূৰি। আমি আহি মেইন ৰাস্তাটো পালোহি। এইটো ৰাস্তা দি আমি গৈছিলোঁ বৰ্তমান, আৰু এতিয়া এইটো দেখিছে, এইটো হাইৱে হয়, নেশ্যনেল হাইৱে হয়। এতিয়া আমি গৈ আছিলোঁ ঘৰলৈ। অলপ গৈ দেখুৱাই আছোঁ। ডাঙৰ বাগান, ইফালেও বাগান আছিলে আপোনাৰ, ইফালেও বাগান, ইফালে চবফালে বাগানেই আছে, ইফালে বাগান আছে। খেতি মাটি হয়, হাল বাইছে আৰু আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি আৰু। এই চাওক আমাৰ বুঢ়া কেঁচুৱা, চাওক এই বুঢ়া কেঁচুৱা। এই ঘৰ পাই গ'লো, এয়া ঘৰত সোমাওঁ আৰু বাইদেউহঁতৰ ঘৰ। এয়া আমি আহি পালোঁ আৰু ঘৰলৈ। বাহঁতৰ ঘৰ। এইটো বেলি ফুল হৈছে, চাওক। এই গোলাপ ফুল নতুনকৈ আনি লগাইছে। এইটো গোলাপ ফুলৰ
কলি লাগিছে সৰুকৈ। এয়া ভোট জলকীয়া, এইবিলাক ভোট জলকীয়া লাগিছে। নাম নাজানো ফুলৰ, ফুল লগাইছে, ভাল লাগিছে আৰু সৰুকে লগাইছে আৰু ঘৰত। अभी आप हम लोग आराम करेंगे। हम लोग थक गए हैं। हम लोग थक गए हैं, आप भी आराम कीजिए। आज के लिए बाय बाय, आज के लिए बाय बाय, टाटा।